মোৰ সকলো ফ্ৰেণ্ডছকে হাই হেল্ল' নমস্কাৰ। মই মুনমুনে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বিহু আহি আছে, আমাৰ কলেজ বন্ধ থাকিব, গতিকে মই ঘৰলৈ আহিবলৈ ৰেডি হৈ এয়া পালোহি পল্টন বজাৰ ষ্টেচন। আৰু এয়া 11 এপ্ৰিলৰে ভিডিঅ' হয়, কিন্তু মই ভিডিঅ' এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাছিলোঁ। যিহেতু ঘৰলৈ আহিছোঁ, বিহু তাতে অকণমান ব্যস্ত হৈ পৰিলোঁ, সেইটো কাৰণে। আৰু আপোনালোকক সদায় যিহেতু মই এটা হ'লেও ভিডিঅ' পঠাবলৈ চেষ্টা কৰোঁ, সেইটো কাৰণে মোৰ খুব বেয়া লাগি আছিল ভিডিঅ' মই দিব পৰা নাই। গতিকে এয়া মই আজি ভিডিঅ'টো এডিট কৰি দিবলৈ চেষ্টা কৰিছোঁ। এইখিনিতে আপোনালোক সকলোকে বহুত ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু মোৰ ইউটিউব চেনেলটো খোলা খুব বেছি সময়ো হোৱা নাই। এইখিনি সময়তে আপোনালোক বহুজনে মোক বহুত মৰম দিছে, তাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ। আৰু এতিয়া মই গৈ আছোঁ 7 নম্বৰ প্লেটফৰ্ম, যিহেতু আমাৰ ট্ৰেইনখন তাতে লাগি আছে। আৰু এয়া মই আহি পাই গ'লোঁ এতিয়া ট্ৰেইনৰ ওচৰ, আৰু ষ্টিং এটা কিনি লৈ মই এয়া ট্ৰেইনত বহি দিলোঁ। আৰু বাকী ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া 12 তাৰিখৰ মৰ্ণিং, মই আহি পালোঁহি বৰদলনি ষ্টেচন, মানে মোৰ ঘৰৰ ওচৰতে থকা ষ্টেচনটো। আৰু ভাইটি আৰু ভণ্টিয়ে দুয়োটাই মোক নিবলৈ আহি ৰৈ আছিল। এয়া সম্পূৰ্ণ 2 মাহৰ পাছত মই ঘৰলৈ আহিছোঁ। আচলতে কৰ্মব্যস্ততাৰ বাবে বাহিৰত থাকিলেও নিজৰ ঠাইখন, নিজৰ আপোন মানুহখিনি, নিজৰ ঘৰখন আচলতে এৰি থকাটো কিমান কষ্টকৰ, সেয়া বাহিৰত থকা মানুহখিনিয়েহে অনুভৱ কৰিব পাৰে। আৰু যিহেতু ষ্টেচনৰ পৰা মোৰ ঘৰলৈ বেছি দূৰ নহয়, এয়া মই আহি পালোঁহি ঘৰ। আহি পায়েই গছত ফুলি থকা কপৌ ফুল কেইপাহ দেখি মনটো খুব বেছি ভাল লাগি গ'ল। আচলতে সঁচাকৈ গাঁৱৰ পৰিৱেশ আৰু এই ৰঙীন ছবিবোৰে মনবোৰ সঁচাকৈ ৰঙীন কৰি তোলে। আৰু শেষত আপোনালোকলৈ পুনৰবাৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। লগতে আশা ৰাখিছোঁ আপোনালোকৰ জীৱনবোৰ ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।